প্ৰথম কথা মোৰ এই ভিডিঅ'টো যাই পাব লাগে সেই সকল ব্যক্তিৰ ওচৰলৈ যিসকলে যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে ঠিক আছে তো এই কাৰণে যাব লাগে কিছুমান পৰীক্ষাৰ্থীৰ আমাৰ কি হয় ষ্ট্ৰেটেজিবিলাক একেবাৰে ৰং থকাৰ ফলত কি হয় যেতিয়া এটা বস্তুৰ আপুনি ডিৰেকশ্যন ঠিক নাথাকিব যেতিয়া ঠিক নাথাকিব তেতিয়া আপুনি কি হয় যিমান স্পীডতে আপুনি গৈ নাথাকক আপুনি কেতিয়াও লক্ষ্যস্থান গৈ নাপায় ঠিক আছে আপোনাৰ যেতিয়া লক্ষ্যস্থান থাকিব কিন্তু আপুনি কোনফালে যাব লাগে সেইটোৱে গম নাপায় তেতিয়াহ'লে আপুনি স্পীডত গৈ কিবা লাভ আছে জানো তো পঢ়াৰ ক্ষেত্ৰত আমাক সেই ষ্ট্ৰেটেজিটো আমাৰ ডিৰেকশ্যন বুলি কোৱা হয় আপুনি কোন দিশে গতি কৰিব কেনেকৈ যাব ঠিক সেইটো বস্তু আপুনি জনাটো দৰকাৰ তো আমাৰ কি হ'ল আমি কেতিয়াও কাকো এনেকুৱা ক্ষেত্ৰত আমি কাকো ব্লাইণ্ডলি ফ'ল' কৰাৰ প্ৰয়োজন নাই আৰু লগতে ব্লাইণ্ডলি ফ'ল' কৰা কাৰো ষ্ট্ৰেটেজিক কেতিয়াও কোনো ফ'ল' কৰিব নালাগে কাৰণ সকলোৰে সময় বেলেগ বেলেগ সকলোৰে পঢ়া ষ্টাইলবিলাক বেলেগ বেলেগ সকলোৰে ষ্ট্ৰেটেজিবিলাক বেলেগ বেলেগ ঠিক আছে এতিয়া বেলেগৰ আপুনি ধৰক কোনোবা এজনক ৰোল মডেল হিচাপে ভাবি লৈছে যে মই এইগৰাকী বা এজনৰ নিচিনা হ'ব বিচাৰোঁ কিন্তু তেখেতৰ পৰিস্থিতি বা তেখেতৰ কিবা হয়তো তেখেতে কাম কৰি থাকিব পাৰে বা তেখেতৰ ঘৰুৱা কণ্ডিশ্যন বেলেগ হ'ব পাৰে তো সেইবিলাকৰ লগত যিটো নিমিলে কাৰণে আপোনালোকৰ তেখেতে যিটো প্লেনিঙত পঢ়িব যিটো টাইম টেবলত পঢ়িব সেইটোত আপুনি মিলাব নোৱাৰিব পাৰে সেইকাৰণে সদায় ষ্ট্ৰেটেজি আপুনি নিজা হ'ব লাগে আপুনি কেতিয়া সময় পাই পঢ়িবলৈ আপুনি কেতিয়া পঢ়িলে আপোনাৰ মনত থাকে বা আপুনি কেতিয়া কাম বন কৰি আজৰি হৈ আপুনি পঢ়াৰ টেবুলত বহিব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া লগতে আৰু এটা কথা হয় এতিয়া মোক কোনোবাই সুধিব পাৰে যে মই কেনেকৈ উপদেশ দিব পাৰোঁ বা মই সফল নেকি যাতে যে মই বেলেগক ষ্ট্ৰেটেজি ক'ব পাৰোঁ সফল নহয় মই বিফল বুলিয়ে ক'ব লাগিব মই একে পথৰে পথিক কিন্তু কি হয় আপোনালোকৰ যে চাণক্য এষাৰ কথা কৈছিলে কৌটিল্য যে আমি আমাৰ জীৱনটো ইমানেই চুটি যে আমি নিজৰ ভুলৰ পৰা শিকি আমি উন্নতি কৰিব নোৱাৰোঁ বা আমাৰ সেই সময় নাথাকে আমি নিজে ভুল কৰি ভুলৰ পৰা শিকি আমি আগুৱাই যাম সেইকাৰণে যোনে স্মাৰ্ট হয় সি সদায় বেলেগৰ ভুলৰ পৰাই শিকে আৰু যোনে বেছিকৈ ভুল কৰে তেখেতৰ পৰা পৰামৰ্শ লোৱাটো এটা জ্ঞানীসকলৰ এটা কেৰেক্টাৰ তেখেতে গম পালে যে কোনটো ভুল কৰিলে সফল নহয় জীৱনত তো সেইকেইটা ৰাস্তাতে নগ'লে হ'ল এতিয়া ধৰা হ'ল আপুনি কোনোবা এটা জেগাত যাব লাগে যিটো জেগাত আপুনি এটা কথা গম পালে যে মই কোনফালেদি যাব লাগে সেইটো গম নাপায় কিন্তু আমি কোনফালেদি যাব নালাগে আপুনি সেইটো কথা গম পালে ঠিক আছে তেতিয়া কি হ'ব আপোনাৰ যে আপোনাৰ ধৰা হ'ল বহুকেইটা ৰাস্তা আছে আপুনি গম পালে যে কোনটো ৰাস্তাদি যাব নালাগে আৰু সেইটো কৈছে আপোনাক যিয়ে গৈ ফিৰি আহিছে ঠিক আছে তেখেতে যাই গৈ নাপালে তেখেতে লক্ষ্যস্থান নাপালে কিন্তু তেখেতে ৰং ৰাস্তাদি যে যাব নালাগে সেইটো আপোনাক দেখুৱাই দিলে তেতিয়া আপোনাৰ কি হ'ল যে আপোনাৰ এটা কথাই ঠিক হ'ল যে আপোনাৰ ৰাস্তা কমি গ'ল যিটোক আমাৰ প্ৰশ্নবিলাক উত্তৰ ক'লে যিটো এলিমিনেশ্যন মেথড বুলি কয় ন যে ধৰা হ'ল 4টা অপশ্যন থাকে তাৰে আপুনি 2টা যদি ৰিজেক্ট কৰি দিয়ে 2টা আপোনাৰ থাকি গ'ল 50-50 চান্স আহি গ'ল না আপোনাৰ আগতে 25% চান্স আছিলে এটা প্ৰশ্ন আন্দাজ মতে মাৰোঁতে কিন্তু যেতিয়া আপুনি 2টা কুৱেশ্যন বা 2টা অপশ্যন আপুনি গুচাই দিব পাৰিলে তেতিয়া আপোনাৰ কি হ'ল 50-50 আহি গ'ল তো তেনেকুৱা ধৰণৰ কথাটো আপুনি যোনে বিফল মানুহৰ পৰাও জ্ঞান লোৱাটো পৰামৰ্শ লোৱাটো সফল ব্যক্তিৰ এটা লক্ষণ নহয় তো কথাটো হ'ল আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি ষ্ট্ৰেটেজিটো বনাই লওক ঠিক আছে আৰু সফল নহ'বও পাৰে আপুনি সফল হ'বই বুলি কোনো ধৰণৰ কথা নাই কিন্তু আপোনালোকৰ যিটো চাৰিওফালে বেলেঞ্চ কৰি কিনে এইটোও এটা বহুত ডাঙৰ ইছ্যু যে আপুনি বহুত বেলেঞ্চ কৰি কিনে জীৱনটো চলাবলৈ বহুত টান আপুনি কৰ্মক্ষেত্ৰত আপুনি কৰ্মত 100% দিব লাগিব ঘৰুৱা সমস্যা চাব লাগিব আৰ্থিক প্ৰব্লেম চল্ভ কৰিব লাগিব তাৰপিছত আপুনি নিজৰ সপোনটো আপুনি চাব লাগিব তো বহুত বেছিয়ে টান হয় আপুনি ঘৰখন বেলেঞ্চ কৰাটো আপুনি বহুত কষ্ট পাব ল'ৰা হ'লে ঘৰখন বেলেঞ্চ কৰাত আপুনি বহুত বেছি কষ্ট পাব আপুনি এটা সময়ত এনেকুৱা লাগিব যে আপোনাৰ সপোনবিলাক টেক কৰি দিব লাগিব আৰু সেই টেক নকৰাৰ আগতে যাতে আপুনি বয়স থাকোঁতে বা সময় থাকোঁতে আপুনি যাতে পূৰ্ণ কৰি লয় সেইটো আপুনি মনত ৰাখিব এনেকুৱা এটা সময় আহিব যেতিয়া আপুনি আপোনাৰ সপোনটো বাদ দিব লগা বাধ্য হৈ পৰি যাব আপোনাৰ ফেমিলি প্ৰেছাৰত আপোনাৰ আৰ্থিক প্ৰেছাৰত কাৰণ আপুনিতো যিহেতু আপুনি ল'ৰা মানুহতো আপুনি ঘৰ চলাবই লাগিব সেই একে কিছুমান ছোৱালীৰ ক্ষেত্ৰতো হয় বাৰু মই অকল ল'ৰা বুলিয়ে নকওঁ কিছুমান ছোৱালীও আমাৰ ঘৰ চলাব লগা হয় বা তেনেকুৱা ছেম চিটুৱেশ্যনত পৰি যায় ল'ৰাৰ নিচিনাকৈ
তো সেইকাৰণে সময় থাকোঁতে যিখিনি ফ্ৰী সময় পোৱা যায় আমি নিশ্চয় আমি 2-3 বছৰ আমি এনেকুৱাকৈ ফ্ৰী পাওঁ য'ত মানে আমাৰ ঘৰুৱা প্ৰেছাৰ নাথাকে বা চাকৰিৰ প্ৰেছাৰ নাথাকে সেনেকুৱা ধৰণৰ তো সেই সময়টোতে আমি মানুহ বনি যাব লাগে তাৰমানে ঠিক আছে বেষ্ট পূৰা বনাই ল'ব লাগে সেই সময়তে তো এতিয়া মই সফল নহ'ব পাৰোঁ মোৰ এতিয়া ঘৰুৱা সমস্যা আছে মোৰ কৰ্মক্ষেত্ৰৰ সমস্যা আছে লগতে মই নিজে ঘৰৰ বেলেঞ্চ কৰি কৰ্মক্ষেত্ৰ বেলেঞ্চ কৰি তাৰপিছতো মই মোৰ সপোনবিলাক বাস্তৱত পৰিণত কৰাৰ চেষ্টা কৰি আছোঁ মোৰ কাৰণে এইটোৱে বেছি ডাঙৰ এচিভমেণ্ট মই কিবা এটা যে ডেইলি শিকি আছোঁ কিবা এটা কৰি আছোঁ মোৰ সেইটোতে মই শান্তি মই অহাৰ পিছত বাতৰিখন চাইছোঁ কিবা এটা গম পাইছোঁ তো এইটোৱে মোৰ শান্তি মই আজি এতিয়া প্ৰায় 12:30 বাজিল পঢ়িব সময় পোৱা নাছিলোঁ দুদিনমান মানে হেৰি হৈছিলে জমা হৈছিলে এতিয়া চাইছোঁ এতিয়া অলপ চেষ্টা কৰিম পঢ়িবলৈ যি দুটা এটা কথা শিকিম সেইটোৱে মোৰ কাৰণে হৈ গৈছে মই সফল যে হ'বই লাগিব বা মোৰ এইটো এটা ইয়াত আহি পৰে যে মোৰ যদি মানে মই পাব লগা নাই তেতিয়াহ'লে মই নাপাওঁ কিন্তু মই কৰ্ম কৰিবই লাগিব তো মই পাওঁ নাপাওঁ সেইটো মই নাজানো কিন্তু মই মোৰ দায়িত্বখিনি পালন কৰিবই লাগিব হয়তো মই 100% দিব পৰা নাই মই 50%কৈ দি গৈছোঁ ঠিক আছে এতিয়া মানে কি হয় এমাহতে আপুনি 30 দিনতে আপুনি মানে কিছুমান এনে এক্সাম্পল থাকে ন যে আপুনি মানে কম সময়তে বেছিকৈ পঢ়িও পাৰে আৰু বেছি সময়ত কমকৈ পঢ়ি কিনেও পাৰে এতিয়া মোৰ ক্ষেত্ৰত মই কম সময়ত বেছিকৈ পঢ়িব নোৱাৰোঁ কাৰণ যিহেতু মোৰ দিনটোত মই স্কুলত 6-7 ঘণ্টা থাকিব লাগে বা নিজে ভাত পানী বনাই খাই গোটেইখিনি কৰিব লাগে তো মোৰ কাৰণে মানে বেছিকৈ পঢ়ি কম দিনত ছাকচেছ হোৱাটো মোৰ কাৰণে টান বা সেনেকুৱা আৰু বহুত আছে তো তাতকৈ আমাৰ কাৰণে বেটাৰ অপশ্যন কি কম পঢ়ি সময় লাগিব সেইটোৱে কথা বা সফল নহ'বও পাৰোঁ মনোজ বাজপেয়ী আমাৰ যিটো এক্টৰ তেখেতে কৈছিলে যে মানে যোনে সফল নহয় ন তাক মানে বেবকুফ বুলি কেনে মানে মূৰ্খ বুলি মানে ভাবিব নালাগে সেইটো মই মোৰ ক্ষেত্ৰত কোৱা নাই মই যাকে মানে দেখিছোঁ যোনে মানে সফল নহয় ন তাক মানুহে গুৰুত্ব নিদিয়ে ঠিক আছে তো সেইটো কথাত মানে মইতো মানে একেবাৰে এগ্ৰী নহয় হয় যোনে মানে বিফল হয় তেখেতক আচলতে হেৰি কৰিব নালাগে মানে মূৰ্খ মানে ভাবিব নালাগে কাৰণ তেখেতৰ কিবা এটা মিষ্টেক হৈছে বা তেখেতৰ প্ৰাপ্য নহয় সেইকাৰণে পোৱা নাই বা তেখেতে যে মূৰ্খ এইটো নহয় সকলোৱে যে পাব কথা নাই নহয় এতিয়া আমাৰ ধৰা হ'ল PM পোষ্ট মাত্ৰ এটাই বহুতেতো চেষ্টা কৰে বাকীবিলাক কি মূৰ্খ নেকি বাৰু বা যিজন হয় তেখেতে একেবাৰে অল ইন অন জ্ঞানী নেকি বাৰু তেনেকুৱাতো নহয় তো মানে এটা হেৰি থাকিব লাগিব কাৰোবাৰ কোনোবা পাব কোনোবা নাপাব তেনেকুৱাকৈ চলিব জীৱনটো তো আমি সেইবুলি আমি গোটেই আমি ৰং ছাইডত লৈ যোৱা কথাবিলাক কোনো ধৰণৰ নিগেটিভ ভাবিব নালাগে সদায় কেৱল কিবা নহয় কিবা এটা শিকি যাব লাগে আৰু সময় লাগিব পাৰে নহ'বও পাৰে কোনো কথা নাই কিন্তু নহ'ব পাৰে বুলি নিগেটিভ মাইণ্ডছেট এইটো নহয় এইটোৱে কথা মানে মনত ৰাখিব লাগিব যে আপোনাৰ অকল কৰ্মত অধিকাৰ আছে প্ৰাপ্য বা তাৰ ফলত আপোনাৰ অধিকাৰ নাই দিব নিদিব তেখেতে জানিব তেখেত মানে মইতো অন্ধবিশ্বাস তেখেত বুলি কোৱা নাই যিজন আমাক চলাইছে তেখেতৰ কথা কৈছোঁ তো তেখেতে দিব নিদিব তেখেতৰ কথা আমি ৰিকুৱেষ্ট কৰিব লাগিব আমি আমাৰ কামখিনি কৰি যাব লাগিব তো এইখিনিতে আছিলে যদি ভাল লাগিছে নিশ্চয় এটা কমেণ্ট এটা জনাই দিব আৰু যদি কিবা ভুলো কৈছোঁ তেতিয়া মোক কমেণ্ট বক্সত জনাই দিব নাপাহৰিব গুড নাইট